হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ নতুন কিছুমান চৰকাৰৰ নিৰ্দেশ নিয়মাৱলীৰ ক্ষেত্ৰত। যেনে আপোনাৰ BS4ৰ পৰা BS6 বান উলিয়ালে। তাৰ চৰকাৰে মানুহক দিনতে কণা কৰিলে, কণা কৰি পেলাই আপোনাৰ লাইটবোৰ জ্বলাই থ'লে অন অফ কৰিব নোৱাৰি, আপোনাৰ জাষ্ট আপাৰ ডিপাৰহে কৰিব পাৰি। চ' সকলোবোৰ লৈ আহিছোঁ আজি, সকলোবোৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' পোনপ্ৰথমে ক'ব লৈছোঁ BS4ৰ পৰা BS6 গাড়ীবোৰ কিয় উলিয়ালে। BS4বোৰ মানে চৰকাৰৰ পৰা নিৰ্দেশ আহিছে বন্ধ কৰিবলৈ। BS6 ওলাইছে 2020ৰ 1 এপ্ৰিলৰ পৰা এইবোৰ উলিয়াব BS6। চ' কিয় উলিয়াইছে, কিয় মানে কি, বলক সকলো ষ্টাৰ্টিং কৰোঁ আৰম্ভণিৰ পৰা। আচলতে যিবোৰ BS4 বাইক আছিল, সেইবোৰৰ পলিউশ্যন মাত্ৰাটো বৃদ্ধি পাইছিল। পলিউশ্যনৰ মাত্ৰা কিহৰ কাৰণে বৃদ্ধি পাইছিল? গাড়ীত আপোনাৰ পেট্ৰল ভৰোৱাৰ পিছত, পেট্ৰলো হয় নথকা ইন্ধন, কিন্তু আপোনাৰ পেট্ৰল ভৰোৱাৰ পিছত ইয়াৰ পলিউশ্যনটো বেছি হয় আৰু ধোঁৱাটো বেছিকৈ ওলায়। অৰ্থাৎ তাৰ ইঞ্জিনটোৱে মানে তাৰ ইঞ্জিনটোৱে যেনেধৰণে আপোনাৰ মানে কি পেট্ৰলখিনি নোহোৱাকৈ সম্পূৰ্ণ মানে কি দহন কৰি পেলাই তাৰ মানে কি ধোঁৱাটো কমাব লাগে, সেই ক্ষেত্ৰত কিছু পিছপৰা। অৰ্থাৎ তাৰ ইঞ্জিনটো ক'ব গ'লে পিছপৰা। গতিকে সেইকাৰণে চৰকাৰৰ ফালৰ পৰা কি কৰিলে, তাতকৈ বেছি উন্নত মানৰ ইঞ্জিন উলিয়াই দিলে, অৰ্থাৎ BS6। অৰ্থাৎ BS6ৰ লগে লগে আপোনাৰ কি, সেই ইঞ্জিনৰ দামটো বেছি আৰু এই ইঞ্জিনটো এনেকৈ তৈয়াৰ কৰিলে যাতে অকণমানো নাথাকে। অৰ্থাৎ মানে পলিউশ্যনৰ মাত্ৰা খুবেই বেছি কম। আৰু পলিউশ্যনৰ মাত্ৰা কম হোৱাৰ লগে লগে আপোনাৰ বহুখিনি আমাৰ মানে কি বায়ু প্ৰদূষণৰ ক্ষেত্ৰত যথেষ্ট মানে কি লাঘৱ হ'ল। চ' চৰকাৰে BS4ৰ পৰা BS6 বাহন উলিয়াই দিলে। চ' সেইটো ফাৰ্ষ্ট পইণ্ট। আৰু নেক্সট কথাটো হ'ল, চৰকাৰে এই দিনতে যে কণা কৰিলে আমাক, মানে কি আপোনাৰ লাইটবোৰ জ্বলি থাকে, অন অফ নাই, আপাৰ ডিপাৰ আছে অনলি। চ' সেইটো কিয় কৰিলে, ইয়াৰ ক্ষেত্ৰত আপোনাক কিছু ডিটেইলছত মই বুজাই দিওঁ। কোনোবা আহিছিল, গেটৰ দৰ্জা মেলিছিল, শব্দ শুনিলোঁ। চ' ঠিক আছে, মই জনাই দিছোঁ। এই লাইটটো আপোনাৰ দিনতে কিয় মানে কি জ্বলাই থোৱা হ'ল। কিছুমান ভাবিছে চৰকাৰে দিনতে কিহৰ কাৰণে কণা কৰিলে, মানে কি কাৰণ থাকিব পাৰে লাইটটোৰ লগত। বাকী ঠিক আছে, বাইকত ABS আনিলে, BS6 আনিলে। চ' আপোনাৰ লাইটবোৰ আপোনাৰ দিনতে কিয় কণা কৰিলে আপোনাক মই জনাই দিছোঁ ডিটেইলছত। অৰ্থাৎ আপুনি ধৰি লওক গাড়ী এখনত আপোনাৰ আজিকালি বেছিভাগে আপোনাৰ গাড়ীৰ লাইটটো জ্বলাব পাৰে হৈ যায়। অৰ্থাৎ সন্ধিয়া হোৱাৰ লগে লাইট নজ্বলায়, কিছু আন্ধাৰ হ'ব লাগিব, তাৰপিছত আপোনাৰ লাইটটো জ্বলাব। এনেকৈ আপোনাৰ দুৰ্ঘটনাৰ পৰিমাণ বৃদ্ধি হৈ যায়। বিশেষকৈ আপোনাৰ জনাব গ'লে ঠাণ্ডাৰ দিনত, অৰ্থাৎ ঠাণ্ডাৰ দিনত যেতিয়া কুঁৱলী বেছিকৈ পৰা দেখা যায়, কুঁৱলী বেছিকৈ পৰিলে আপোনাৰ দিনত যিহেতুকে যাই থাকে, মানুহ এজনৰ মনত এইটো নাহে যে লাইটটো জ্বলাব লাগে কুঁৱলী পৰি থাকিলেও, নজ্বলালেও চলি যায় তেনেকৈ। অৰ্থাৎ তেনেকৈ যাই থাকোঁতে আপোনাৰ ধৰি লওক এটা ৰাস্তাত খুবেই বেছি কুঁৱলী পৰিছে, সন্মুখৰ পৰা এখন বেলেগ গাড়ী আহি আছে। গাড়ী আহি থাকিলে যেতিয়া এখন বেলেগ এখন স্কুটি বা বাইক এখন যাই থাকিব নহয়, তেতিয়া আপোনাৰ কুঁৱলীৰ কাৰণে ডাইৰেক্ট সেই গাড়ীখনৰ ড্ৰাইভাৰজনৰ চকুত নপৰিব পাৰে এই গাড়ীখন, ফলত দুৰ্ঘটনাৰ মাত্ৰাটো বৃদ্ধি পাই যায়। অৰ্থাৎ মানুহজনে এইটোও নাভাবে যে লাইট জ্বলাই থৈ দিব লাগে কুঁৱলীৰ সময়ত বা কুঁৱলী পৰিছে। কিন্তু যেতিয়া আপোনাৰ লাইটটো অট'মেটিকেলি হ'ল, তেতিয়া আপোনাৰ গাড়ীখনৰ ভিজিবিলিটিটো বাঢ়ি যায়। অৰ্থাৎ ভিজিবিলিটিটো কেনেদৰে বাঢ়ি যায় মই জনাই দিছোঁ। আপোনাৰ ধৰি লওক আপুনি গাড়ীখন লগাই থৈ দিলে, লাইটটো লগাই থৈ দিলে গাড়ীৰ, তেতিয়া আপোনাৰ সন্মুখৰ পৰা গাড়ী এখন আহি আছে, ধৰি লওক ট্ৰেভেলাৰ এখন আহি আছে, তেতিয়া আপোনাৰ যেতিয়া গাড়ীৰ লাইটটো জ্বলি থাকিব নহয়, ইয়াৰ ভিজিবিলিটিটো বাঢ়ি যায়। অৰ্থাৎ যিখিনি দূৰত বাইকখন লাইট নজ্বলালে দেখিলেই হয় ট্ৰেভেলাৰৰ ড্ৰাইভাৰজনে, তাৰ আগত দেখিব। কাৰণ লাইটৰ আপোনাৰ জানেই, লাইটৰ কুঁৱলীৰ মাজেৰে মানে পোহৰ পাৰ হয়, অকণমান হ'লেও বেছি দূৰলৈ দেখিব। যেতিয়া লাইটটো দেখিব তেতিয়া সি আগতেই মানে গম পাব হয় আগৰ পৰা গাড়ী এখন আহি আছে, গতিকে আগতে ব্ৰেক মাৰিব, আৰু ইয়াৰ ফলত আপোনাৰ এক্সিডেণ্টৰ মাত্ৰাটো কমি যায়। চ' সেইকাৰণে চৰকাৰে আপোনাৰ দিনতে লাইট লগোৱাৰ ব্যৱস্থা কৰিলে, বন্ধ অন অফ কৰিব নোৱাৰিলে, অন অফ কৰা ছিষ্টেমটো বন্ধ কৰি দিলে। চ' ভিডিঅ'টো সকলো গম পালে BS4ৰ পৰা BS6 কিয় কৰিলে, চৰকাৰে দিনতে আপোনাৰ মানুহক কিয় কণা কৰিলে, মানে কি আপোনাৰ লাইট অন অফ কৰা বন্ধ কৰি দিলে। চ' যদি ভিডিঅ'টো গম পালে, সকলো জানিলে বুজিলে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ ইমানে, বাই বাই।